সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আপোনালোকক দেখুৱাম মই আপোনালোকৰ যেহেতু কাইলৈ SSLC আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকৰ দিব সকলোৱে ষ্টুডেণ্টক আপোনালোকৰ মোবাইলৰ দ্বাৰা আপোনালোকৰ SSLC ৰিজাল্ট আপোনালোকে কেনেধৰণে চেক কৰিব পাৰিব সবিশেষ মই আজি ভিডিঅ'টো জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আপোনালোকক জনাই দিছোঁ আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে কেনেধৰণে অতি সহজতে কম সময়ৰ ভিতৰত চেক কৰিব পাৰিব। গতিকে আপোনালোকৰ ৰিজাল্টসমূহ কেনেকৈ চাব, আপোনালোকৰ নিজৰ মোবাইলৰ কম ব্ৰাউজাৰলৈ যাব। তাত গৈ মানে ওপৰত আপোনালোকে কম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ওপৰত আপোনালোকে টাইপিং কৰিব। মই দেখাই দিছোঁ ASSAM assamnew.com সেইবুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। সেই পেজটো অহাৰ পিছত আপোনালোকৰ ইয়াত দেখা পাইছে, মই দেখাইছোঁ স্ক্ৰল ডাউন হৈ আহিবনি। ইয়াত দেখা পাইছে SEBAৰ SSLC ৰিজাল্ট 2021 আছাম বোৰ্ড ক্লাছ 10 ৰিজাল্ট। আপোনালোকে প্ৰথম অপশ্যন যোনটো আছে আপোনালোকে সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এইটো আপোনালোকে ক্ল'জ কৰি দিব। ইয়াত দেখা পাইছে SEBAৰ SSLC ৰিজাল্ট 2021 আছাম বোৰ্ড ক্লাছ 10 ৰিজাল্ট। আপোনালোকৰ দেখা পাইছে এইটো স্ক্ৰল ডাউন হৈ আহিব। ইয়াত আপোনালোকৰ তললৈ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি আপোনালোকৰ তলত এটা মই আপোনালোকক দেখাই দিছোঁ, এটা আপোনালোকৰ লিংক পাব। সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। দেখা পাইছে SEBA SSLC ৰিজাল্ট 2021। আপোনালোকে ইয়াত দেখা পাইছে, ইয়াত ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰি দিব। এইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এইটো পেজ অ'পেন হ'ব। ইয়াত দেখা পাইছে আপোনালোকৰ SSLC এক্সামিনেশ্যন ৰিজাল্ট 2021। ইয়াত আপোনালোকৰ ৰুলটো দিব লাগিব। আপোনালোকৰ যোনটো আপোনাৰ ৰুল হয় যিমান হয় আপোনালোকে সেইটো দিব। আৰু 4 ডিজিট B21 এইটো থাকিবই। আপোনালোকৰ 4 ডিজিট আপোনালোকৰ ৰুলটো আপোনালোকৰ ইয়াত টাইপিং কৰিব আৰু নংটো আপোনালোকে ইয়াত টাইপিং কৰি দিব। মই ইয়াত এনেই আপোনালোকক দেখাইছোঁ, এনেকৈ আপোনালোকৰ মই এতিয়াতো দেখাই দিছোঁ এইটো আপোনালোকক এনে বহাই মেলি। তাৰপিছত ইয়াত আপোনালোকৰ নংটো আপোনালোকৰ 4 ডিজিট নংটোত আপোনালোকে টাইপিং কৰি ইয়াত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। অতি সহজতে আপোনালোকে এনেধৰণে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো আগলৈ এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ। জয় অসম।